জেগা ডিচাইড কৰিলোঁ। তো এইফালে আছে সাগৰ আৰু বেকগ্ৰাউণ্ডত এইটো নাৰিকল গছ কেইজোপা উলিয়াওঁকৈ আমাৰ ঋতুৱে আমাৰ কেমেৰামেনে বিচাৰি উলিয়াইছে। তো এয়া গাইজ কেনেকুৱা হৈছে হওক ফৰ দ্য বেষ্ট। ভালকৈ শ্বুট কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই দূৰ পাই হাই। অঁ তুমি আছা আম্বানী এণ্টিলা। হেল্ল' এভৰিৱান, কাম বেক টু মাই চেনেল। তো গাইছ আজি আমি গৈ আছোঁ মুম্বাই চহৰখন অকণ এক্সপ্ল'ৰ কৰিবৰ কাৰণে আৰু আপোনালোকক দেখাবৰ কাৰণে। তো ভাবিছোঁ ফাৰ্ষ্টত আমি যাওঁ জুহু, দেন যাম বেণ্ড ষ্টেণ্ড, বেন্দ্ৰা, শ্বাহৰুখ খানৰ য'ত ঘৰ। তো আপোনালোক আজি অকণ দেখা মুম্বাই চহৰখন। তো বৈ নাথাকক গাইছ এণ্ড লেটছ গ'। ফাইনেলি পাই গ'লোঁ মিৰাৰ ষ্টেচন। তো এতিয়া ইয়াতে স্কুটিখন ৰাখিলোঁ। দেখিব পাইছে কিমান স্কুটি আছে। তো আমি ৰাখি গ'লোঁ পাৰ্কিং চাৰ্জ লৈ 30। তাৰ স্কুটিখন ৰাখি পেলাই আমি এতিয়া গৈ আছোঁ ষ্টেচনত। তো এতিয়া আমি লোকেল ধৰিব লাগিব, লোকেল ট্ৰেইন গাইছ। ইয়াত টিকেট কটা চিষ্টেমটো অকণ বেলেগ। তো এনেকুৱা মেচিন থাকে, তো মেচিনতে আপুনি টিকেট কাটিবই লাগিব। ফাইনেলি এন্ধেৰি পাই গ'লোঁ। তো এতিয়া ইয়াৰ পৰা ল'ব লাগিব অ'টো। তো এতিয়া চাৰ্চিং ফৰ এন অ'টো জুহু। তো উই আৰ গোইং দিছ চাইড। ভাবি ল'লোঁ অ'টো, এতিয়া গৈ আছোঁ। আৰু ইয়াৰ অ'টোবোৰ মিটাৰ চিষ্টেমত চলে। 1 কিলোমিটাৰ 23 টকা। তো এতিয়া আমি কিমান কিলোমিটাৰ যাম সেইটো চিষ্টেমত ইয়াত শ্ব' হৈ থাকিব। ইয়াত গাইজ চব মানে আপগ্ৰেড, মানে টিকেট কটা চিষ্টেমে হওক, গাড়ী মিটাৰে হওক, চব আপগ্ৰেড, মানে চব বেলেগ। আৰু ইয়াত বাছতো আপুনি টিকেট কৰিব লাগিব। এনেকৈ ভাড়া দি আছে, মানে বাছতো টিকেট চিষ্টেম। আৰু বাছত ফেয়াৰটো বহুত কম হয়, বাট এনেকৈ মিটাৰত গ'লে বহুত বেছি হৈ যায়। এতিয়া নাই কমেও 100 পাৰ হৈ যাব আমাৰ। ফাইনেলি গাইজ পাই গ'লোহি জুহু বিচ। আৰু আমাৰ ফেয়াৰটো হৈছে 81। We have to pay 81 now. Oh, you can see the sea there. ये है जुहू गाइस। वो देख सकते हैं वाटर एक्टिविटी चल रहा है। वाव। तो गाइस ভাবি আহিছিলোঁ ৰীল বনাম বুলি, বাট ৰীল বনাবৰ জেগাই দেখা নাই দেখোন। কি হ'ব এতিয়া নাজানো। এয়া হৈছে জুহু বিচ। মোৰ পিছফালে যিখন বিচ দেখিব পাইছে, বিচ মানে একোনে হয়। बोटिंग भी चल रहा है अभी। लाइफ जैकेट यार আহিলে ৰাস্তা খুলিব লাগিব, বাট তাৰো খোলা পিছৰে নামিম অলপ পিছত তলত। জাষ্ট এনজয় দ্য ভিউ। জেগা ডিচাইড কৰিলোঁ। তো এইফালে আছে সাগৰ আৰু বেকগ্ৰাউণ্ডত এইটো নাৰিকল গছ কেইজোপা উলিয়াওঁকৈ আমাৰ ঋতুৱে আমাৰ কেমেৰামেনে বিচাৰি উলিয়াইছে। তো এয়া গাইজ কেনেকুৱা হৈছে হওক ফৰ দ্য বেষ্ট। ভালকৈ শ্বুট কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই এইবোৰ যিবোৰ নাও দেখিব পাইছে, ওপৰত এৰোপ্লেনো চলি আছে। তো সেইটো নেক্সট টাইম উঠিম, এইবাৰ নুঠোঁ আৰু। এনেকৈ প্লেনিং কৰা নাছিলোঁ যে এইবোৰ উঠিম বুলি। তো মই গম নাপাওঁ যে এইবোৰ চলি আছে, কাৰণ লাষ্ট টাইম এইবোৰ চলা নাছিলে। তো আকৌ চলি থাকে। তো এদিন আহিম, ভালকৈ উঠিম, এনজয় কৰিম, তো দেখাম। তো সেইকেইখন তাত উঠিবলৈ 500 নে কিবা লৈ যাব, পইচাও অহা নাই। আজি নতুন তো নেক্সট টাইম উঠিম, তো নেক্সট টাইম দেখাম। ঠিক আছে। ভাইসকলক পালোঁ, গ্ৰুপ এটা আহিছিলে আছামৰ পৰা ন। কেনেকুৱা হ'ল প্ৰগ্ৰেম? ভালেই হ'ল ন। তো ইয়াতো আছে, এইটো আমাৰ এইটো ধপাত। তো এইফালে আছে প্ৰাণী। জুহু বিচ ফুৰি কেনেকুৱা লাগিলে? ভাল লাগিলে ন। তো আপোনালোকৰ কম্পিটিশ্যন আছিল শুনিছিলোঁ, ইণ্ডিয়া হিপ হপ ডান্স চেম্পিয়নশ্বিপ। তো ভালে হ'ল ন। আপোনালোক ক'ৰ পৰা আহিছে বুলি কৈছিলে? অসমৰ পৰা। তো গাইজ বহুত দিনৰ মূৰত অসমৰ মানুহ লগ পালোঁ, তো বহুত ভাল লাগিলে। তো হাই দূৰৰ পৰাই হাই। অঁ তুমি আছা। তো আজি এতিয়া ক'ত যাব আকৌ? আমি এতিয়া চিন্তা কৰি আছোঁ ক'ত যাম। আচ্ছা, আহিছোঁ যেতিয়া পুৰা ফুৰি যাওক আৰু। বেন্দ্ৰা শ্বাহৰুখ খানৰ ঘৰ। अच्छा लगता है मुझे, बहुत मजा आता है। সহজ ভাষাতহে জানো, মনত নাথাকে। অঁ ঠিক আছে তেতিয়াহ'লে, ভাল লাগিলে লগ পাই দেই। ইণ্ডিয়া গেট। এতিয়া আমি গৈ আছোঁ বেন্দ্ৰা। তো বেন্দ্ৰা গৈ আছোঁ, মানে কি হ'ল এতিয়া
আছামৰ পৰা আহিছিলে চেনামত, তো সিহঁতক ঘূৰাবলৈ গৈ আছোঁ। আৰু কাপোৰ কানি অলপো কিনিব আছে, যদি পাম ওলাবা তোমাক, ওলাবা যদি ভাল কাপোৰ কানি পাম আপোনালোকক দেখাম। তো গাইজ কৈ দিব বাইক খুব সস্তাত পোৱা যায় কাপোৰ কানিবোৰ, তো দেখাই আছোঁ। এতিয়া আহি গ'লোঁ पेन से। ओ भाई कितना स्लीप है। तो गाइस बहुत स्लीप আছে ইয়াত। তো এতিয়া আছোঁ পেনৰা পেন ষ্টেনৰ পিছত। গাইস ভাল লাগিছে আজি, তো আপোনালোকক অকণমান গাইস অকণমান দেখাব চেষ্টা কৰিছোঁ আজি লগটো বিচে আৰু गजब बेइज्जती বিচে লাগিছে কাৰণ এইফালে দেখিবলৈ পাইছে সাগৰ, এইফালে ছানছেটৰ ভিউ। ৱাও, পাইছে আম্বানী এণ্টিলা নহয় এইটো। তো গাইজ আজি ব্লগটোত ইমানখিনি আছিলে। যদি আপোনালোকৰ ব্লগটো চাই অলপ হ'লেও ভাল লাগে তেনে লাইক কৰি দিব, কমেণ্ট কৰিব এণ্ড মেইনলি ছাবস্ক্ৰাইব কৰি দিব। তো মিলতে নেক্সট ব্লগ পাৰ, টিল দেন টাটা বাই বাই, লাভ ইউ অল গাইজ।